মায়ানগৰীত খলকনি তুলিবলৈ সাজু অসমৰ আলিয়া ভাট ইতিমধ্যে মুকলি কৰিছে চেলেষ্টিয়ে অভিনীত ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ প্ৰমো নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক টু দ্য নিউজ অসম 24 ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ অসমৰ জিয়ৰী চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মুখ্য নায়িকা ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকখনৰ প্ৰমো অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ মাজত অসমৰ জিয়ৰী চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মুখ্য নায়িকা ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ প্ৰমো অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ মাজত অসমৰ দুলীয়াজানৰ নিবেশী চেলেষ্টিগৰাকী এতিয়া এক প্ৰকাৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে চেলেষ্টি এখন ফটো বা ভিডিঅ' দিলেই এতিয়া ভাইৰেল হৈ পৰে ছ'চিয়েল মিডিয়াত দ্বিতীয়গৰাকী আলিয়া হিচাপে ধৰা হয় চেলেষ্টিক গাৰ বৰণ ডিম্পল পৰা হাঁহি মুখাৱয়ব চেলাউৰি সকলো আলিয়া ভাটৰ দৰে হুবহু যাৰ বাবে চেলেষ্টিৰ গোটেই ভাৰতবৰ্ষতে চৰ্চা হৈছে এইবাৰ মায়ানগৰীত খলকনি তুলিবলৈ সাজু অসমৰ আলিয়া ভাট চেলেষ্টিগৰাকী নিজৰ অভিনয়ৰে সদায় দৰ্শকৰ মন জয় কৰি আহিছে চেলেষ্টি হ'ব ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ মুখ্য নায়িকা थप्पड़ से डर नहीं लगता है माई तेरे प्यार से लगता है ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকখনৰ প্ৰমো অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে দৰ্শকৰ মাজত বৰ্তমান চেলেষ্টি ব্যস্ত ষ্টাৰ প্লাছৰ নতুন ধাৰাবাহিকৰ উৰ্তিকা নাম ৰাজ্যৰ শ্বুটিঙত ষ্টাৰ প্লাছে প্ৰমো মুকলি কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত 8 আগষ্টৰ পৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হ'ব এই ধাৰাবাহিকখনত এগৰাকী সাহসী ছোৱালীৰ চৰিত্ৰত দেখা যাব চেলেষ্টিক এতিয়া অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে ধাৰাবাহিকখনত চেলেষ্টিৰ অভিনয় চাবলৈ এনেকুৱা ধৰণৰ চলচ্চিত্ৰ জগতৰ খবৰবোৰ সকলোতকৈ প্ৰথমে চাবলৈ টু দ্য নিউজ অসম 24 ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰিব নাপাহৰিব